নমস্কাৰ মোৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কাৰ্ডেনৰ দ্বাৰা লিখা দ্য 10x ৰুল নামৰ কিতাপখনৰ পৰা সফলতা কেনেকৈ পাব পাৰি শিকিবলৈ চেষ্টা কৰিম। কিতাপখনৰ মূল উদ্দেশ্য সফলতা আৰু বিফলতাৰ মাজত পাৰ্থক্য, কিদৰে আমি আমাৰ জীৱনত এটা ডাঙৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ এই কিতাপখনত কোৱা হৈছে। এই কিতাপখনত কাৰ্ডনে নিজৰ জীৱনৰ সফলতাৰ অনুভৱ আৰু নিয়মৰ বিষয়ে জনাইছে। আপুনিও যদি আপোনাৰ জীৱনৰ নিয়মবোৰ পালন কৰি আপুনি সফলতা অৰ্জন কৰিব পাৰিব। 10x ৰুল কিতাপখনে কয় আপুনি সফলতাৰ বিষয়ে যিমান ভাবিব তাতকৈ বেছি আপুনি চেষ্টা কৰিব লাগিব। 10x ৰুল এডাল অস্ত্ৰ হয় যিডালে আপুনি আগবাঢ়ি নিজৰ সামৰ্থ্য দেখাবলৈ সক্ষম হ'ব আৰু নিজকে নিজে উপলব্ধি কৰিব পাৰিব। সফলতা সেইটো নহয় যিটো বিনা কষ্টত পোৱা যায়, সফলতা সেইটো যি নিজে কষ্ট কৰি পোৱা যায়। বাধা পাৰ হ'বলৈ আপোনাৰ নিজৰ ভিতৰত লক্ষ্যৰ প্ৰতি সাহসী হ'ব লাগিব। আমাৰ নিজৰ সাহস আৰু আগ্ৰহেৰে আমি চেষ্টা কৰিব লাগিব। নিজৰ লক্ষ্যত উপনীত হ'বলৈ বেলেগ কামৰ পৰা ধ্যান আঁতৰাব লাগিব আৰু নিজৰ লক্ষ্যৰ ফালে আগবাঢ়ি যাব লাগিব। দোকানৰ ক্ষেত্ৰত গ্ৰাহকক সুখী কৰাতকৈ নতুন গ্ৰাহক বঢ়োৱাৰ কথা আমি বেছি ভাবিব লাগিব। এই কিতাপখনত 22টা অধ্যায় আছে। মই মাত্ৰ চমুকৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। আপুনি যদি কিতাপখন পঢ়িব বিচাৰে অনলাইনত অৰ্ডাৰ দিব পাৰে। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক জনাবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।